এতিয়া ঘটনা হ'ল এতিয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কৱাল নদী পাৰ হয় তোমাৰ সাহস তুমি হেৰুৱাবা নুকি মানুহ যদি নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে থেংক ইউ আল্লাহ ডান ষ্টাৰ্ট শ্রদ্ধেয় রায় এই পবিত্ৰখনত এটা কথা ক'ব বিচাৰিছোঁ যে এটা মেছেজ দিছোঁ যে আমি পবিত্ৰ বৃত্তিত আমি ৰত হৈছোঁ কিন্তু আমাৰ বৃত্তিটো যাতে আমি প্ৰচেষ্টা সত্যনিষ্ঠা আৰু কৰ্তব্যপৰায়ণতে আমি পালন কৰিব পাৰোঁ তাৰ কাৰণে আজিৰ এই দিনটোত আমি প্ৰতিজ্ঞাবদ্ধ হওঁ আহক এইখিনি মই আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে প্ৰতিটো শিক্ষক বা প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীক মই আহ্বান জনাইছোঁ সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ এই শিক্ষাৰ ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত আৰু শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত সদায় আগ্ৰহী হ'ব আৰু আজি এই আমাৰ যি আঞ্চলিক কোকৰাঝাৰ জিলা তৰফৰ পৰা যি অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছে তাৰ কাৰণে বিশেষভাৱে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰেছৰ ফালৰ পৰা বিশেষকৈ এইখন বিদ্যালয়ৰ যিসকলে আমাক সহযোগিতা কৰিছে আৰু সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আপোনালোকে কি কাৰ্যসূচী পালন কৰে হয় আজি আমি 58তম শিক্ষক দিৱস উপলক্ষে আজি শিঙিমাৰী এম ই মাদ্ৰাসাত স্কুলত আমি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস পালন কৰিলোঁ তাৰ লগত সংগতি ৰাখি আমি আমাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত মুঠ 7জন শিক্ষক শিক্ষয়িত্ৰী আদৰ্শ শিক্ষক বিভিন্ন উৎসৰ পৰা আমি মানে কালেক্ট কৰা তথ্যমতে তেখেতক আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু মানপত্ৰ প্ৰদান কৰিছোঁ